হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি বিশ্বকৰ্মা পূজা বুলি অলপ খতৰা মন্দিৰৰ ফালৰ পৰা আহোঁ, পাছেদি চাই পেলাই। চিধা যাওঁ, চিধা তেল ভৰাই চিধা যাওঁ, চিধা এইফালে দিয়ে। আমাৰ ঘৰৰ পৰাতো ওচৰ হয়, খতৰা মন্দিৰ বেছি দূৰ নহয় বাৰু। আমি এইফালে দেওমনে হৈ যাই আছোঁ এতিয়া বৰ্তমান। ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু কমেণ্ট কৰি ক'ব কেনেকুৱা পালে শেষত। গাইজ, পামেই আৰু খতৰা মন্দিৰ বেছি দূৰ নাই, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, তেতিয়াহ'লে গম পাব। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গাইজ, আমি আহি পালোঁ এতিয়া খতৰা মন্দিৰ। ইয়াতে অলপ সেৱা কৰিলোঁ, ভিতৰতো গ'লোঁ এবাৰ। আৰু এতিয়া আমি এইবিলাক ফটো ছেশ্যন চলি আছে, এই আৰু মানুহ চাওক, মানুহ গাইজ, আমি ইয়াতে আহি ঘূৰি ফুৰি থাকোঁতে কেতিয়া টাইমটো গ'ল গমেই নাপালোঁ। আৰু এতিয়া বাজিছে 8টা। চাওক গাইজ, 8টা বজাত ইমান মানুহ আছে চাওক। গাইজ, আমি এতিয়া ইয়াৰ পৰা ওলালোঁ। ভিডিঅ'টো কি হৈছে কি নহৈছে নাজানো, জাষ্ট এনেই বনালোঁ আৰু মন গ'ল, আহিলোঁ এনেই ইয়াতে দেখাওঁ বুলি ভাবিলোঁ আপোনালোককো। মই আহিছোঁ যিহেতু আপোনালোকো দেখাওঁ বুলি এনেকৈ ভিডিঅ'টো বনালোঁ। আৰু বহুত মানুহ লাজ লাগে আৰু সেইটো কাৰণে ইমান এটা ভিডিঅ' কৰা নহ'ল, এনেই অলপ তাতে যাই শ্বৰ্ট কেইটামান লৈছোঁ বাৰু। সেইখিনিকে যদি ভাল হৈছে তেতিয়াহ'লে দিম বুলি ভাবিছোঁ। কেনেকুৱা হৈছে নাজানো, গতিকে ক'ব আৰু আপোনালোকে।